ইতিমধ্যে সমগ্র বিটিআর অঞ্চলের রাইজ সিদ্ধান্ত গ্রহণ করেছে যে বিটিসি বাঁচাও বিজেপি হাটাও। বিজেপিক প্রতিহত করে বিটিআর অঞ্চলের সংখ্যালঘু সমাজে এইবার বিটিআর বচাব খুঁজিছে। আৰু আমি দেখিছোঁ যোৱা সময়ছোৱাত হিমন্ত বিশ্ব শৰ্মাৰ অন্যতম সহযোগী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই নিজৰ ৰাজপাট দখলৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মানুহক প্ৰলোভনেৰে তেখেতে ৰাজনৈতিক প্ৰেক্ষাপটত পদাৰ্পণ কৰোৱাইছিল। কেতিয়াবা জাতীয় সংগঠনৰ নেতা, কেতিয়াবা মধু মোল্লাৰ দৰে কাট মোল্লাক এই বিটিআৰৰ বিভিন্ন ৰাজনৈতিক প্ৰচাৰত আমি দেখিবলৈ পাইছোঁ। এইবেলিও আমি দেখিছোঁ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই মধু মোল্লা নামৰ এজন মোল্লাই বিটিআৰ অঞ্চলৰ বিভিন্ন সমষ্টিত গৈ সংখ্যালঘু সমাজে বিজেপিৰ সপক্ষে ভোট দিব লাগে বুলি গাঁৱে ভূঞে গৈ প্ৰচাৰ চলোৱা আমাৰ দৃষ্টিগোচৰ হৈছে। ইতিমধ্যে সেই মধু মোল্লাগৰাকীক আমি স্পষ্টভাৱে কৈছোঁ যে আমাৰ এবিএমচিৰ কেডাৰসকলে কিন্তু ঠায়ে ঠায়ে মধু লৈ পেলাই কিন্তু ৰেডি হৈ আছে। যদি কিবাকে আপোনাক পায় নিশ্চিতভাৱেই আপুনি যিহেতু মধু খাই ভাল পায়, সেয়ে আপোনাক কিন্তু মধু খুৱাই দিয়াৰ কাৰণে কিন্তু আমাৰ কৰ্মীসকল ইতিমধ্যে বিভিন্ন ঠাইত সাজু হৈ আছে। গতিকে এই চেগতে আহ্বান জনাইছোঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, আচলতে আপুনি প্ৰকৃতপক্ষে বিটিআৰ অঞ্চলৰ সংখ্যালঘু সমাজৰ আৱেগ অনুভূতিক আপুনি গুৰুত্ব প্ৰদান নকৰিলে। আপুনি কাঠমোল্লা মধুমোল্লা এইবিলাকক আমন্ত্ৰণ কৰি বিটিচি প্ৰচাৰত প্ৰয়োজনীয়তা নাছিল। আপোনাক যিদৰে সংখ্যালঘু সমাজে হিলদোল ভাঙি ভোট প্ৰদান কৰিছিল, প্ৰকৃতপক্ষে আপোনাৰ সেই আৱেগ অনুভূতি সংখ্যালঘু সমাজৰ বুজিব লাগিছিল। সংখ্যালঘু সমাজে হিলদোল ভাঙি ভোট প্ৰদান কৰাৰ এটাই লক্ষ্য আৰু উদ্দেশ্য আছিল যে বিটিচি অঞ্চলৰ পৰা বিজেপি নামৰ সাম্প্ৰদায়িক শক্তিটোক নিষেধ কৰিব লাগে। কিন্তু আপুনি সংখ্যালঘু সমাজৰ আৱেগ অনুভূতিক গুৰুত্ব প্ৰদান নকৰিলে। আপুনি নিৰ্বাচনৰ পিছে পিছেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উদ্ধাৰৰ কাৰণে আপুনি উঠি পৰি লাগিল। আপুনি চতুৰ ৰাজনীতিবিদৰ কৌশল অৱলম্বন কৰি কেন্দ্ৰ আৰু ৰাজ্যক তৈলমৰ্দন কৰাত ব্যস্ত থাকি সংখ্যালঘু সমাজটোৱে যে এই ক্ষেত্ৰত আপোনাৰ প্ৰতি পিঠি দিলে এই কথা আপুনি পাহৰি গ'ল। গতিকে সংখ্যালঘু সমাজৰ যিটো আৱেগ, এই আৱেগক আপুনি যিদৰে তুচ্ছতাচ্ছিল্য কৰিলে, আপুনি অন্ততঃপক্ষে এই কথাটো ভাবিব লাগিছিল যে বিটিআৰ অঞ্চলৰ 80শতাংশতকৈ অধিক সংখ্যালঘু সমাজে মোক ভোট প্ৰদান কৰি ক্ষমতাত অধিষ্ঠিত কৰাইছে। সেই সংখ্যালঘু সমাজক দিনে নিশাই বিভিন্ন ধৰণৰ তুচ্ছতাচ্ছিল্য, মিয়া সংখ্যালঘুৰ ভোট নালাগে বুলি সকলো সময়তে সংখ্যালঘুক অত্যাচাৰ কৰাৰ মন মানসিকতা লৈ থকা, অসমত বিভিন্ন ঠাইত উচ্ছেদৰ নামত সংখ্যালঘু সমাজক হাৰাশাস্তি কৰা তথা পুছবেগৰ নামত সংখ্যালঘু সমাজৰ বিভিন্ন শ্ৰেণীৰ নাগৰিকক পুছবেগৰ নামত যি অন্যায় অত্যাচাৰ কৰা হ'ল, এই অন্যায় অত্যাচাৰৰ পিছত আপুনি এটা কথা উপলব্ধি কৰিব লাগিছিল যে বিজেপিৰ লগতে এইবাৰ যদি আমি মিতিৰালি কৰি নিৰ্বাচনত অৱতীৰ্ণ হওঁ বা বিটিআৰত বিজেপিক আমদানি কৰোঁ, নিশ্চিতভাৱে এই সমাজখনে ধৰ্মীয় সংখ্যালঘু মুছলমানখিনিয়ে তেখেতক যে বেয়া পাব এই কথাটো তেখেতে অনুধাৱন কৰিব লাগিছিল। আজি যিমানেই তেখেতে কূট কৌশল ৰচনা নকৰক কিয়, যিমানেই কাঠমোল্লাৰ আমদানি নকৰক কিয়, কোনো কামেই হাগ্ৰামা মহিলাৰীক এইবাৰ উদ্ধাৰ কৰিব নোৱাৰে। তেখেতে সংখ্যালঘু সমাজৰ যি শক্তি, এই শক্তি দেখা নাই। হয়, তেখেতে দেখিছিল 2014 চনত দেখিছিল, 2015 চনত দেখিছিল, 2016 চনত দেখিছিল, 2019 চনতো দেখিছিল আৰু 17 চনতো দেখিছিল। কিন্তু তেখেত সেইবোৰ পাহৰি গ'ল। ক্ষমতাৰ খকত তেখেতে সকলোবোৰ কথা পাহৰি গ'ল। হয়, ক্ষমতা পালে এনেকৈ মানুহ পাহৰে, পাহৰটা স্বাভাৱিক। কিন্তু এনে ধৰণৰ বিশ্বাসঘাতকতা বোধহয় ৰাজনৈতিক ক্ষেত্ৰখনত এইবাৰেই প্ৰথম যে নিৰ্বাচনৰ 4-5 মাহ হওঁতেই যি জনগোষ্ঠীটোৱে 80শতাংশতকৈ বেছি ভোট প্ৰদান কৰিলে, সেই জনগোষ্ঠীটোক নিষেধ কৰিব পৰা শক্তিটোক তেখেতে যে আঁকোৱালি ল'লে, ইয়াৰ দ্বাৰা স্পষ্ট হাগ্ৰামা মহিলাৰী মুছলিম বিৰোধী, হাগ্ৰামা মহিলাৰী মুছলমানক কেতিয়াও ভাল নাপায়। হয়, ইতিমধ্যে তেখেতে বিভিন্ন স্কিমৰ নামত কিছু সংখ্যক
তেখেতৰ কৰ্মীক সন্তুষ্ট কৰিবলৈ সক্ষম হৈছে, কিন্তু এয়া আংশিক। তেখেতৰ BPF-ৰ কৰ্মীৰ বাহিৰে কোনো নেতা কৰ্মীকে এতিয়ালৈকে বিভিন্ন আঁচনিৰ জৰিয়তে যিবোৰ সুবিধা দিছে এই সুবিধাবোৰ পোৱা নাই। আচলতে সুবিধাবোৰ পিছৰ কথা। BTC-ৰ উন্নয়নৰ স্বাৰ্থত হাগ্ৰামা মহিলাৰীয়ে কৈছে BTC-ৰ উন্নয়নৰ স্বাৰ্থত বিজেপিৰ লগত মিত্ৰতা কৰা হৈছে। উন্নয়ন পিছৰ কথা। উন্নয়ন জীয়াই থাকিব নোৱাৰিলে, ইয়াত তিষ্ঠি থাকিব নোৱাৰিলে, জাতি বিপদত পৰিলে, জাতি সংকটত পৰিলে উন্নয়নৰ কি প্ৰয়োজনীয়তা বা কি বাস্তৱতা আছে। গতিকে আমি স্পষ্টকৈ কৈছোঁ, এইবাৰ BTC বিধানসভা নিৰ্বাচনত নিশ্চিতভাৱেই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই সংখ্যালঘু সমাজৰ শক্তি কিন্তু স্পষ্টভাৱে দেখিব। ইতিমধ্যেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উজনি মধ্য অসমত হলঠেকত পৰিছে। হাগ্ৰামা মহিলাৰী আপুনি ভাবিছে আৰু হিমন্ত বিশ্ব শৰ্মাও ভাবিছে যে সংখ্যালঘু সমাজ বোধ হয় হাগ্ৰামা মহিলাৰীৰ বহতীয়া, আৰু সেই হাগ্ৰামা মহিলাৰীক তেখেতে কেনেবাকৈ মেনেজ কৰি দিছপুৰ যোৱাৰ যিটো কৌশল, এই কৌশল সংখ্যালঘু সমাজে এইবাৰ প্ৰতিহত কৰিব। হাগ্ৰামা মহিলাৰীয়েও এচিকনি পাব, সমান্তৰালভাৱে হিমন্ত বিশ্ব শৰ্মাৰো দিছপুৰ যাত্ৰা, এইবাৰ যাত্ৰাৰ যি মুখ্যমন্ত্ৰী হোৱাৰ যি সপোন, এই সপোন ভংগ হ'ব, এয়া স্পষ্ট কথা। ইতিমধ্যে তেখেতে ভাবিছে যে সংখ্যালঘু সমাজে আৱেগিকভাৱে চৰকাৰী পক্ষত অৱস্থান কৰিব, এয়া কাহানিও নহয়। সংখ্যালঘু সমাজে ইতিমধ্যে বিভিন্ন সময়ত নিজৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত বিভিন্ন সময়ত ক্ষমতাৰ বিপৰীতে গৈ অৱস্থান কৰাটো কিন্তু সৰ্বসাধাৰণ ৰাইজে বা ৰাজনৈতিক নেতাই ইতিমধ্যে দেখি থৈছে। গতিকে এইবাৰো অনুৰূপ ধৰণে হাগ্ৰামাৰ গতি তেনেই হ'ব।